রানী মহাপাতকী হয় বাড়িরে আমি কি ভাই আছি ভাই তা রানী মহারাজ হয়তো তোমার খবর ওই মরে বলি পাঠিব অতীত সময়ৰ ভিতৰতে পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হয় রানী আর এই মহাপ্রলয়ত বিশাল জলরাশিয়ে সকলবিলাক ডুবাই পেলাব সাগৰৰ পাৰতে মহাযজ্ঞ আৰম্ভ কৰিব কিন্তু জল দেবতাই আমাক উদ্ধারটি কৈ গল এগৰাকী ৰাজগুণ সম্পন্ন সুৰক্ষৰী নাৰী করে নিক্ষেপ কৰিলেহে মহাযজ্ঞ সম্পন্ন হব আৰু সেইবাবে ৰাণী আমি মহাৰাজৰ ওচৰত আপোনাক বিচাৰি আহিছো আৰু মহাৰাজ প্ৰতিজ্ঞাবদ্ধ আপনি আমার প্রতিজ্ঞা রাখিব যে প্রতিজ্ঞা ভঙ্গ করে আপনি করিব আর যদি প্রতিজ্ঞা ভঙ্গ করে তাহলে ব্রহ্মণে
হয়তো পাহৰিছে স্বৰ্গদেৱতাই কৈছিল যে কেৱল সত্যব্ৰত ৰজাইহে কাম কৰিলে যজ্ঞ হ'ব সম্পূৰ্ণ গতিকে মহাৰাজ আপুনি নিজ হাতেৰে আপোনাৰ ৰাণীক জলত নিক্ষেপ কৰিব লাগিব মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ সম্পূৰ্ণ হৈ যাব সেই মহাদেৱৰ ক্ষীৰৰ ভূষণ চন্দ্ৰ বায়ু বৰুণ অগ্নি মহেশ্বৰ সকলোকে কৰিছো প্ৰণাম
মোক যেন মহাপ্ৰলয়ৰ সংকটৰ সময়ত ৰক্ষা কৰে। হে জগতগুৰু বিষ্ণু মহেশ্বৰ ব্ৰহ্মা, মোৰ কৌটি কৌটি প্ৰণাম গ্ৰহণ কৰক। মোক ধন জন ঐশ্বৰ্য বিভূতি একো নালাগে, লাগে মাথো আপোনাৰ আশীৰ্বাদ। ইমান সৰু মৎস্য মোৰ হাতৰ চলতেই উঠি আহে। মাছটোৱে মোক দেখি ভয় কৰিছে। ভয় নকৰিবা মৎস্য, তোমাক মই পানী কৰি দিম। সেই ৰাজু মোক পানীত এৰি নিদিব, মোক ডাঙৰ মাছে ভক্ষণ কৰিব। সেয়েহে মই আপোনাৰ হাতৰ চলতে আহিলোঁ। মোক আপুনি আপোনাৰ ৰাজ্যৰ পুখুৰীলৈ লৈ লওক। মই আপোনাৰ আশ্ৰিত পাত্ৰী। মই তাকেই কৰিম মৎস্য। দেখা দেখা ধৰা হৈছো। মোক সাগৰলৈ লৈ গ'লক, মোক সাগৰলৈ লৈ গ'লক। আপুনি প্ৰকৃততে মাছ নহয়, মৎস্যৰ এনে ভয়ানক ৰূপ মই আজিলৈকে দেখা নাই। মই জানিব পৰা মতে আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনৰ এজন। হে প্ৰভু, মহাপ্ৰলয়ৰ আগমুহূৰ্তত মোক আৰু কিমান বাৰ পৰীক্ষা কৰিব? মোক আপোনাৰ আচল পৰিচয় দি মোৰ জীৱন ধন্য কৰক। যদি আপুনি কোনোবা দৈত্য, তেন্তে মোক ভক্ষণ কৰক। সেই মহাজ্ঞানী ৰাজা সত্যব্ৰত, তোমাক আমি আকৌ পৰীক্ষা কৰিলো। আমি বিষ্ণু। চাৰিবেদ অধ্যয়ন কৰিবলৈ আমি মৎস্য ৰূপ ধাৰণ কৰিব নোৱাৰো।
কিয়নো আপুনি মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ৰাজা সত্যব্ৰত, আজি কাল ৰাতি, আজি এই শেষ ৰাতিতেই মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। হয় দৈত্যকে লক্ষ্মীয়ে স্বজন কৰি মৰে সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। সেয়েহে আমি মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ব। এই মহাপ্ৰলয়ৰ সময়ত আমি কেনেকৈ জীয়াই থাকিম? শুনা তেন্তে, আমি মৎস্যৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। তাৰে পাছত তোমালোকৰ কাৰণে এখন ডাঙৰ নৌকা পঠাই দিম। তাতেই তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছত প্ৰকল্পৰ বাবে সকলো কামত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাতি থাকিব। আমি সৈতন্যকে বধ কৰিবৰ বাবে একে একে তীৰ ধাৰণ কৰিম আৰু আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়াই তোমালোকৰ নাও বা খুকিয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছতে পৃথিৱী শান্ত হ'ব। তেতিয়াই প্ৰত্যেকেই নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব। সকলো সাৱধানে থাকিবা। আমি আহিলোঁ। চারিবেদ হরণ করে ওই আপিস সাগর গোপন স্থান চারিবেদ লুকুয়াই রাখো। Udaya! এতিয়াও নিচিনিলে মোৰ এই ৰূপেৰে মই স্বয়ং নাৰায়ণ বধ কৰি চাৰি বেদ মই কৰিম উদ্ধাৰ।
জন্ম করায় অহংকার নকৰিবি পূৰ্বৰ কথা তই পেলা মনত বোধ কৰিবৰ বাবে তোৰ মুখাৱেবে মই হয়গ্ৰীৱ মাধৱ যুদ্ধ নকৰি পৰ আমি বহু কষ্টৰ মাজেৰে এই চাৰিবেদ কৰি ভালদৰে ৰাখিব প্ৰভু আপোনাৰ হাতৰ পৰাই দৈত্যৰ পৰা ৰক্ষা কৰিম এতিয়া আমি নিজ ৰাজ্যৰ ফালে গমন কৰোঁ যোৱা সত্যবোধ আমিও যাওঁ নিজ কৰ্তব্য গ্ৰহণ কৰোঁ Hey, boy.
এটি গীত রাগ পরিবেশ তাল হর্ন Oh,